মদৰ নিচাত ডুবি থকা ল'ৰাজনলৈ চোৱা। কোন হয় তেওঁ? 10 বছৰ আগতে সি মোক প্ৰপ'জ কৰিছিল আৰু মই ৰিজেক্ট কৰিছিলোঁ। বাহ, সি এটো চেলিব্ৰেট কৰিয়ে আছে। ইতিহাসে ক'ব, এলাৰ্ম বন্ধ কৰাৰ পিছত যিমান টোপনি আহে ইমান টোপনি গোটেই ৰাতিটোতে নাহে। জীৱনত অহা সকলোতকৈ বেয়া ফিলিংছ হৈছে যেতিয়া তেল ডিপুত 20 টকাৰ পেট্ৰল ভৰাবলৈ যাওঁ আৰু ঠিক সেই সময়ত এজনী ধুনীয়া ছোৱালী উপস্থিত হয় আৰু সেইখিনি সময়তে ডিপোৰ কৰ্মচাৰীজনে 2-3 বাৰ সোধে, কিমান দিম? শিকিছিলোঁ গীটাৰ যাক পটাবলৈ, আজি অৰ্ডাৰ আহিল তাৰ বিয়াত বজাবলৈ।